এতিয়া আমাৰ আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হৈছে বুদ্ধি। যদি আমাৰ বুদ্ধিয়েই নাথাকে আমি জীয়াই থকাই নথকাই সমান। কিন্তু এই বুদ্ধি আপুনি পাব ক'ত? দোকানত পোৱা বস্তু হ'লে আপুনি মোনা ভৰাই ভৰাই কিনি আনিলে হয়। আৰু যদি সঁচাকৈয়ে বুদ্ধি দোকানত পোৱা গ'লে হয়, আপুনি বা মই ক'ত কিনিব পাৰিলোঁ হয়? প্ৰতিখন দোকানতে যিমানবিলাক বুদ্ধি থাকে, এটা বুদ্ধিৰ দাম 1 টকা হ'লেও সেই বুদ্ধি ধনী মানুহবিলাকে কোটি কোটি টকা দি আগতীয়াকৈ কিনি থলে হয়। কিন্তু বুদ্ধিটো তেনেকুৱা বস্তু নহয়। যিমানে ধনী ব্যক্তি নহওক কিয়, যিমানে টকা পইচা খৰচ নকৰক কিয়, বুদ্ধি বোলা বস্তুটো কোনেও কিনিব নোৱাৰে। আপুনি অৰ্জন কৰা টকা পইচা ধন সম্পত্তি যিকোনো মুহূৰ্ততে বিক্ৰী হৈ যাব পাৰে, শেষ হৈ যাব পাৰে। কিন্তু বুদ্ধি যদি আপুনি অৰ্জন কৰিব পাৰে, বঢ়াব পাৰে, সেই বুদ্ধি আপোনাৰ পৰা কোনেও কিনিবও নোৱাৰে, কাঢ়ি নিবও নোৱাৰে। টকা পইচা বা ধন সম্পত্তি অৰ্জন কৰাটো এনেকুৱা কথা, কোনোবা এজনে পায়, কোনোবা এজনৰ যায়। এজনে হাঁহে, আনজনে কান্দে। কিন্তু আপুনি যদি বুদ্ধি অৰ্জন কৰিব পাৰে, বুদ্ধি বঢ়াব পাৰে, সেই বুদ্ধি প্ৰয়োগ কৰি আপুনি নিজেও হাঁহি মুখে থাকিব পাৰিব আৰু আনকো সহায়ৰ সুযোগ দিব পাৰিব। এতিয়া আপুনি বুদ্ধি ক'ত পাব? কেনেকৈ বঢ়াব? আমাক যিজনে পৃথিৱীলৈ পঠিয়াইছে, সেই নেদেখাজনে আমাক এনেকুৱা কিছুমান বস্তু দি পঠিয়াইছে, যিবিলাক বস্তুক আমি ভালদৰে চিনিয়ে নাপাওঁ। আৰু চিনি পালেও সেই বস্তুবোৰে কি কাম কৰে, কেনেদৰে কাম কৰে আমি নাজানোৱে। আজি মই এইটো ভিডিঅ'ত আপোনাক এনেকুৱা এবিধ বস্তুৰ কথা ক'ম, যিটো বস্তু আপুনি ভালদৰে বুজি ল'লে আপুনি যি বুদ্ধিয়ে বঢ়াব বিচাৰে সেই বুদ্ধিয়ে বঢ়াব পাৰিব। কিন্তু আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিলেহে আপুনি গোটেই বস্তুখিনিৰ কথা বুজি পাব। যদি ভিডিঅ'টোৰ 1 ছেকেণ্ডো আপুনি স্কিপ কৰে, তেতিয়াহ'লে বুদ্ধি বঢ়োৱা বস্তুটোৰ বিষয়ে আপুনি একোৱে বুজি নাপাব। গতিকে আপুনি ভিডিঅ'টো শেষলৈ চাই থাকক। মোৰ নাম প্ৰাঞ্জল আৰু আপুনি চাই আছে টেকনিকেল MBS। কোনজন ব্যক্তিক আচলতে বুদ্ধি বেছি থকা বুলি কোৱা হয়? যিজন ব্যক্তিয়ে পঢ়া জীৱনতে হওক বা কৰ্ম জীৱনতে হওক বা যিকোনো কামতে হওক ভাল পাৰদৰ্শিতা দেখুৱাই ভাল ফলাফল আনিব পাৰে, সেইজন ব্যক্তিকে আমি বুদ্ধি বেছি থকা ব্যক্তি বুলি ভাবোঁ। হয়তো আপোনাৰ জীৱনতো এনেকুৱা ব্যক্তি লগ পাইছে, যিজন ব্যক্তিৰ বুদ্ধি আপোনাতকৈ বেছি থকা বুলি আপুনি ভাবে। সেই বুদ্ধি থকা ব্যক্তিজনৰ ছবি আজি আপুনি মনলৈ আনক আৰু আপুনি ভাবক। আপুনি সেই ব্যক্তিজনৰ লগত আপোনাক তুলনা কৰক। আপুনি কি পাৰ্থক্য উলিয়াব পাৰে? সেইজনো মানুহ, আপুনিও মানুহ। সেইজনৰ বুদ্ধি বেছি থকা বাবে আপুনি ভাবে সেইজনৰ ব্ৰেইনটো ভাল। নেদেখাজনে ইমানে স্বাৰ্থপৰ নে আপোনাক সৃষ্টি কৰোঁতে আপোনাৰ ব্ৰেইনটো বেয়াকৈ বনাই দিছে আৰু বুদ্ধি থকা ব্যক্তিজনৰ ব্ৰেইনটো ভালকৈ বনাই দিছে? সেইজনক যিটো ব্ৰেইন দিছে, আপোনাক যিটো ব্ৰেইন দিছে, কোনো স্বাৰ্থ নাৰাখি একেই ব্ৰেইন দিছে। কিন্তু একেই ব্ৰেইন যদি বুদ্ধি সেইজনৰ কিয় বেছি, আপোনাৰ বুদ্ধি কিয় কম? আমি যে ব্ৰেইন কৰি থাকোঁ, এই ব্ৰেইনৰ ভিতৰত নেদেখাজনে এনেকুৱা এবিধ বস্তু সোমাই দিছে, সেই বস্তুবিধৰ কথা আপুনি বুজি ল'লে আপোনাৰ বুদ্ধি অট'মেটিকেলি বাঢ়ি আহিব। কিন্তু আপুনি ইয়াক চলাবলৈ জানিব লাগিব। মই এটা আপোনাক উদাহৰণ দিওঁ। গাড়ী এখনৰ কথা আপুনি ভালদৰে জানে। গাড়ীখনে আপোনাক এঠাইৰ পৰা আন এঠাইলৈ যোৱাত সহায় কৰে। আপুনি এইখিনি জানিলেই নহ'ব, যেতিয়া আপুনি গাড়ীখন চলাব জানিব, তেতিয়াহে গাড়ীখনে আপোনাক লৈ যাব। যদি আপুনি গাড়ীখন চলাবই নাজানে, তেতিয়া এঠাইৰ পৰা এঠাইত যাবলৈ আপোনাক গাড়ী চলোৱা মানুহ এজন লাগিব। ঠিক তেনেকৈ বুদ্ধিৰ লগত যদি গাড়ীখনক তুলনা কৰে, ধৰি লওক ব্ৰেইনটো আপোনাৰ এখন গাড়ী। গাড়ীখন চলাবলৈ যেনেকৈ গাড়ীখনত ষ্টিয়াৰিংডাল আছে, ব্ৰেইনৰ বুদ্ধি চলোৱা ব্ৰেইনতো এবিধ বস্তু আছে। আৰু সেই বস্তুবিধে আপোনাৰ গোটেই বুদ্ধিবিলাক পৰিচালনা কৰে। যিটো বস্তুৰ কথা মই আপোনাক কৈ আছোঁ, আমাক সৃষ্টি কৰোঁতে সকলোৰে ব্ৰেইনত 80ৰ পৰা 100 বিলিয়নলৈকে সোমাই দিছে। প্ৰায় 800,000 কোটিটা বস্তু। ইয়াক আপুনি খালী চকুৰে চোৱা দূৰৰে কথা, অনুবীক্ষণ যন্ত্ৰৰেও চোৱা কঠিন হৈ পৰে। তথাপিও মেডিকেল ছায়েন্সে ৰিচাৰ্চ কৰি এইবিলাকৰ তথ্য উলিয়াইছে। ইয়াতে মই এটা কথা আপোনাক কৈ দিওঁ, মই যিখিনি কথা কৈ আছোঁ, গোটেই কথাখিনি মেডিকেল ছায়েন্সে দিয়া তথ্যৰ ওপৰতহে কৈ আছোঁ। গতিকে আপুনি মন দি শুনক, যিহেতু আপুনি বুজি পালে আপোনাৰো বুদ্ধি বাঢ়িব। আপোনাৰ ব্ৰেইনৰ বুদ্ধি চলোৱা বস্তুটো হৈছে নিউৰনছ। যেতিয়া আপোনাৰ জন্ম হৈছিল, আপুনি প্ৰায় 100 বিলিয়ন নিউৰনছ ব্ৰেইনত লৈ আহিছিল। ইয়াৰ আকাৰৰ কথা শুনিলে আপুনি আচৰিত হ'ব। এটা সৰিয়হৰ গুটি যিমান ডাঙৰ, সেই গুটিটোৰ আকাৰত প্ৰায় 1 লাখ নিউৰনছ থাকে। আৰু তাতোকৈ আচৰিত কথা, নিউৰনছবিলাকে এটাই আনটোক স্পৰ্শ কৰি নাথাকে। ই কাম কৰে মোবাইল ফোনৰ নেটৱৰ্কৰ নিচিনা। আকাৰত অতি ক্ষুদ্ৰ হ'লেও আপোনাৰ জীৱনৰ আটাইতকৈ লাগতিয়াল কামখিনি এই নিউৰনছবিলাকে কণ্ট্ৰল কৰে। ইয়াৰ কাম হৈছে, আপোনাৰ এনেকুৱা 3টা বস্তু আছে, যিকেইটা আপুনি চকুৰে নিজেও দেখা নাপায়, আনকো দেখাব নোৱাৰে। আপোনাৰ মনটো, আপোনাৰ চিন্তাবিলাক আৰু আপোনাৰ কাম কৰা যিটো ইচ্ছা শক্তি, এই 3টা বস্তুক আপোনাৰ নিউৰনছবিলাকে পৰিচালনা কৰে। কেনেকৈ কৰে? ই যিহেতু মোবাইল ফোনৰ নেটৱৰ্কৰ নিচিনা কাম কৰে, প্ৰতিটো নিউৰনছে আপোনাৰ যিকোনো মনৰ কথা ৰিচিভ কৰিব পাৰে। আৰু সেই মনৰ কথা এটা নিউৰনছে আনবিলাক নিউৰনছক ট্ৰেন্সফাৰ কৰিব পাৰে। ধৰি লওক আপোনাৰ মন গৈছে আপুনি অহাকালি ফুৰিবলৈ যাব। এই ফুৰিবলৈ যোৱা যিটো মন, প্ৰথমতে ব্ৰেইনৰ এটা নিউৰনছে ৰিচিভ কৰিব। যদি আপুনি ফুৰিবলৈ যোৱা কথাটো মনলৈ অহাৰ পিছত সেই কথাটো চিন্তা কৰি থাকে, তেতিয়া সেই প্ৰথমতে ৰিচিভ কৰা নিউৰনছটোৱে বাকী 10,000 মান নিউৰনছকো দি দিয়ে। আৰু সেই 10,000 নিউৰনছে আৰু 10 লাখ নিউৰনছক দিয়ে। এনেকৈ যেতিয়া গোটেই নিউৰনছবিলাকে ফুৰিবলৈ যোৱা মেছেজটো পাব, তেতিয়া আপোনাৰ সম্পূৰ্ণ নাৰ্ভাছ ছিষ্টেমটোত সেই ফুৰিবলৈ যোৱা নিউৰনছবিলাক ভৰি পৰিব। আৰু সেই নিউৰনছবিলাকে আপোনাৰ দেহৰ চেলছবিলাকক সেই মনটোক লৈ কাম কৰা ইচ্ছা শক্তি যোগাই তুলিব। এতিয়া এইখিনিতে আপুনি মন কৰিব, আপুনি যে অহাকালি ফুৰিবলৈ যাব, কেৱল সেইটো কথাই আপুনি ভাবি থাকিলেতো আৰু নহ'ব। আপোনাৰ আৰু বেলেগ বেলেগ কাম থাকিব, বেলেগ বেলেগ কথা মনলৈ আহিব, বেলেগ বেলেগ চিন্তা থাকিব।
তেতিয়া এই নিউৰনছবিলাকো ভাগ হৈ যাব। আপোনাৰ যিটো কথা মনলৈ বেছি আহিব, যিটোৰ ওপৰত চিন্তা বেছি কৰিব, সেইটো নিউৰনছ নাৰ্ভাছ ছিষ্টেমত বেছি থাকিব। সেইমতে সেই কামটো বেছি আগবাঢ়ি যাব। এতিয়া প্ৰথম কথা, আপোনাৰ মনটোৱে কি ক'ব? যদি আপোনাৰ মনটোৱে আপোনাক এটাই কথা কৈ আছে যে আপোনাক বহুত টকা লাগে, সেই টকাৰ নিউৰনছ যেতিয়া আপোনাৰ নাৰ্ভাছ ছিষ্টেমত ভৰি পৰিব, তেতিয়া আপোনাৰ ইচ্ছা শক্তি বাঢ়ি নতুন নিউৰনছৰ সৃষ্টি হ'ব। তেতিয়া আপোনাৰ টকা অহা নতুন নতুন বুদ্ধি ওলাই থাকিব। এই নতুনকৈ সৃষ্টি হোৱা নিউৰনছবোৰেই হ'ল বুদ্ধি। এনেকৈ আপুনি যিকোনো নিউৰনছ পঢ়াব পাৰে। এতিয়া আপোনাৰ কথা, আপুনি ভাল কথা মনলৈ আনিব নে বেয়া কথা? ভাল কথা মনলৈ আনিলে, ভাল কথা চিন্তা কৰিলে ভাল নিউৰনছ বাঢ়িব। বেয়া কথা মনলৈ আনিলে, বেয়া কথা চিন্তা কৰিলে বেয়া নিউৰনছ বাঢ়িব। যিকোনো নিউৰনছ বঢ়াব পাৰে, যিকোনো বুদ্ধি বাঢ়িব। শেষত মই আপোনাক এইটোৱে ক'ব বিচাৰোঁ, প্ৰথমতে আপুনি মনলৈ ভাল কথাবোৰ আনক, ভাল চিন্তা আহিব, সেইমতে ইচ্ছা শক্তি বাঢ়িব। ইচ্ছা শক্তি বাঢ়িলে ভাল ভাল নিউৰনছ বাঢ়িব, সেইমতে আপোনাৰ বুদ্ধি বাঢ়িব। মই আশা কৰিছোঁ ভিডিঅ'টোৰ গোটেইখিনি কথা আপুনি বুজি পাইছে। যিহেতু মই আপোনাৰ ভাল হোৱাৰ চিন্তা কৰি ভিডিঅ'টো বনাইছোঁ, আপুনিও যাতে আৰু কাৰোবাৰ ভাল হোৱাটো বিচাৰি ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ ভাল নিউৰনছ এটা বঢ়াই দিয়ে, তাৰে কামনা কৰি আজিলৈ এৰিছোঁ। ধন্যবাদ।